য'মতে স্পষ্ট কৰি দিছে। কিন্তু ভাষা আন্দোলন হ'বলৈ হ'লে আমি এবাৰ বঙালী মাৰি শেষ কৰি দিম। অসম চৰকাৰৰ হাত আছে যেন লাগিছে। বঙালী লবিৰ লগত লগ হৈ অসম চৰকাৰে গোটেই অসমখন বাংলা কৰিবলৈ চাইছে। এতিয়া গোটেইখন বৰাক বাংলা কৰি পেলালে। আমাৰ গৰীব কল্যাণ যোজনাৰ যিখন চাইনবোৰ্ড তেওঁলোকে বাংলা কৰিহে আহিলে। এতিয়া গোটেই অসম বাংলা কৰিম বুলি ভাবিছে। 61 চনৰ পৰা ভাষাক লৈ ষড়যন্ত্ৰ কৰি আছে। তাৰ ব্ৰিটিছৰ যুগৰ পৰা যেতিয়া ব্ৰিটিছসকলে বিভিন্ন কামত কেৰাণীৰ কাৰণে বিভিন্ন বাগানৰ চাকৰিয়ালৰ কাৰণে বঙালীসকলক আনিছিলে, তেতিয়াৰ পৰা তেওঁলোকে ভাষাৰ কাৰণে ষড়যন্ত্ৰ কৰিছিলে। ইয়াত মই বঙালী ভাষা ষড়যন্ত্ৰ কৰিবলৈ বঙালীক ষড়যন্ত্ৰ কৰিবলৈ আমি ইয়াত দিব নোৱাৰো। বঙালী ভাষা জয় বাংলা নচলিব। পোনপটীয়াকৈ দেখিছে যে 1930 চনৰ পৰা 2021 চনলৈকে বঙালীয়ে যিটো আমাৰ অসমীয়া ভাষাক লৈ পেলাই ষড়যন্ত্ৰ চলিছে, সেই ষড়যন্ত্ৰ কিন্তু অসমীয়া যুৱ মঞ্চ কৰিব নিদিওঁ। কাহানিও আজি ইয়াত বেগ জ্বলাই দিছো, অসম চৰকাৰক ধিক্কাৰ দিছো। আৰু অসমীয়া যুৱ মঞ্চৰ ফালৰ পৰা এটা স্পষ্ট কথা হৈছে যে অসম চৰকাৰ আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁ প্ৰকৃততে অসমীয়া হয় নহয়। আমাৰ অসমীয়া যুৱ মঞ্চৰ ফালৰ পৰা এটা প্ৰশ্ন উঠিছে, যিহেতু বৰাকত ইমান আমাৰ ভাষাক লৈ পেলাই ইমান ষড়যন্ত্ৰ হৈছে, অসমতো ইমান ষড়যন্ত্ৰ হৈছে, তথাপিও কিন্তু আজিলৈকে অসম চৰকাৰে কিন্তু মাত প্ৰদান দেখিলো। অন্যথা কিন্তু ইয়াত এই বঙালী বেগবিলাক বিতৰণ হৈছে। এইটো আমাৰ অসমীয়া যুৱ মঞ্চই স্পষ্ট কৰি ইয়াত বেগ বিলাব নিদিওঁ, ইয়াত বঙালীক ষড়যন্ত্ৰ কৰিব নিদিওঁ, বঙালী ভাষাক ষড়যন্ত্ৰ কৰিব নিদিওঁ। আমি অসমীয়া যুৱ মঞ্চ লাগিলে ইয়াত যিকোনো পদক্ষেপলৈ আমি যাবলৈ একদম স্পষ্ট কথা কৈছো, যিকোনো পদক্ষেপলৈ যাবলৈ আমি বাধ্য হ'ম। কিন্তু ইয়াত মই বঙালী ভাষাক ষড়যন্ত্ৰ কৰিবলৈ বঙালীক ষড়যন্ত্ৰ কৰিবলৈ আমি ইয়াত দিব নোৱাৰো। আমি অসমীয়া যুৱ মঞ্চৰ স্পষ্ট কথা কি ক'ব। এতিয়া অসমত যিটো বঙালী আগ্ৰাসন চলিছে, অসমীয়া যুৱ মঞ্চই স্পষ্ট কৈছো, ইয়াত অসম চৰকাৰৰ হাত আছে যেন লাগিছে। বঙালী লবিৰ লগত লগ হৈ অসম চৰকাৰে গোটেই অসমখন বাংলা কৰিবলৈ চাইছে। এতিয়া গোটেইখন বৰাক বাংলা কৰি পেলালে। আমাৰ গৰীব কল্যাণ যোজনাৰ যিখন চাইনবোৰ্ড তেওঁলোকে বাংলা কৰিহে আহিলে। এতিয়া গোটেই অসম বাংলা কৰিম বুলি ভাবিছে। আমি বঙালীক স্পষ্ট কৰি দিছো, তেওঁলোকে 61 চনৰ পৰা ভাষাক লৈ ষড়যন্ত্ৰ কৰি আছে। তাৰ ব্ৰিটিছৰ যুগৰ পৰা যেতিয়া ব্ৰিটিছসকলে বিভিন্ন কামত কেৰাণীৰ কাৰণে বিভিন্ন বাগানৰ চাকৰিয়ালৰ কাৰণে বঙালীসকলক আনিছিলে, তেতিয়াৰ পৰা তেওঁলোকে ভাষাৰ কাৰণে ষড়যন্ত্ৰ কৰিছিলে। কিন্তু আমাৰ অসমীয়া জাতিৰ যিসকল ভাষাৰ কাণ্ডই লক্ষ্মীনাথ বেজবৰুৱাকে ধৰি পদ্মনাথ গোহাঁই বৰুৱাকে ধৰি যিসকল অসমীয়া ভাষাৰ সাহিত্য কাণ্ডই তেওঁলোকে কিন্তু ভাষাটো ৰাখিছিলে। তাৰপাছত আকৌ ভাষা আন্দোলন হ'ল। ভাষাটো আমাৰ বহুত ৰঞ্জিত বৰপূজাৰী, মুজামিল হকৰ্ণী, অনিল বৰাৰ নিচিনা জাতীয় বীৰ ভাষাৰ কাৰণে শ্বহীদ হ'ল। এতিয়াও কিন্তু তেওঁলোকে আকৌ ভাষা আন্দোলন আৰম্ভ কৰিছে। অসমীয়া য'মতে স্পষ্ট কৰি দিছে। কিন্তু ভাষা আন্দোলন হ'বলৈ হ'লে আমি এবাৰ বঙালী মাৰি